নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়ন মেডি লাইফষ্টাইল ব্লগ। এতিয়া আমি শ্ৰীসূৰ্য পাহাৰত যাই আছোঁ সকলোৱে, আমাৰ ফেমিলিহঁতে পিকনিক খাব। আপোনালোকে থাম্বনেইলত দেখিছে কেনেকুৱা হ'ব, চাই থাকক। আপোনালোকে যাই আছোঁ। এইটো মাটিয়া ডন বক্স স্কুল। ভিডিঅ'টো আগলৈ চাই থাকক, ভাল লাগিব। जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात। ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना। काहे हमसे नाराज रहना, सजाए हम तेरी बारात है ना। सवेरे दिन रात ना पाए चैना, सुन लेना तुम्हें चाहकर भी न चाहे, करे जो मन मानिए मन न माने। मिली जो ये जो याद मिल के अब बाटे तेरे नाम। सुना सफर पर प्रेम এই ৰখিব লগা হ'ল, আমাৰ গাড়ীবিলাক পিছত পৰি গৈছে। গাড়ীবিলাক ৰখি আছোঁ, অকণো আহিয়ে পোৱা নাই। আমি আহি পালোঁ আৰু বহুত দূৰ, বেছি দূৰ নাই, আহি পালোঁ আৰু ইয়াতো ৰখি আছোঁ। এইবোৰ আহি আছে পাব আৰু এইবোৰ আহি পালে আমি আগতে আহি পালোঁ। ইমান দেৰি হ'ল আহাৰ। ইমান দেৰি ক'ত আছিলি হা? ৰখি থাকিব লগা হৈছে তোহাক হা? তো এতিয়া যাব লাগে। ইয়াতে ৰখিলোঁ, ডিমা ল'লোঁ। এইবাৰ এতিয়া যাওঁ, এতিয়া গাড়ী উঠিলোঁ, যাব লাগে। শ্ৰীসূৰ্য গেট আহক। এই বহুত মানুহ হৈছে। শ্ৰীসূৰ্য পাহাৰ আহক, ভিতৰলৈ যাই আছোঁ। ভিতৰলৈ যাই আছোঁ। এতিয়া গাড়ী পাৰ্কিং ক'ত কৰিবি এখন? বহুত মানুহ হৈছে, এইবোৰ বহুত জেগাৰ পৰা পিকনিক খাব আহিছে ইয়াতে। এইবাৰ বহুত, এইটো 100 টকা দিব লাগে গাড়ী পাৰ্কিঙৰ কাৰণে। এতিয়া যাই আছোঁ, চাই থাকক ভিডিঅ'টো। আহি পালোঁ, এতিয়া নামিব লাগে। আপোনালোকক দেখি আছোঁ বাহিৰৰ পৰিৱেশ বৰ। বস্তুগিলা নামি আছোঁ, লৈ যাব লাগে তাতে। ব্ৰেকফাষ্ট কৰি আছে, কোনোবা চব্জি কাটি আছে। আয়োজন শ্ৰীসূৰ্য পাহাৰত আহিছোঁ খানা খাব। অলপমান পাছত তাৰ পৰিৱেশ দেখি আছোঁ। কণী বইল দিছে, এতিয়া বনাওক, আমি ফুৰিবলৈ যাওঁ। মই যাই আছোঁ, আপোনালোকক দেখি আছোঁ আমাৰ শ্ৰীসূৰ্যৰ পৰিৱেশ। এইবোৰ বহুত মানুহ হৈছে। কিয় এনে লগাইছা? চাই থাকক, মই যাই আছোঁ। বহুত মানুহ হৈছে, আপোনালোকে চাব পাৰে। এইবাৰ কোনে যাবি ক দিদি? যাই আছোঁ, আপোনালোকক শ্ৰীসূৰ্যৰ পৰিৱেশবিলাক দেখি আছোঁ। এই কি এনেকৈ মানুহ বুলি ভবাই নাছিল, বহুত মানুহ হৈছে। বটিং কৰি আছে। নালাগে এইটো শ্ৰীসূৰ্য মন্দিৰটো চাব পাৰে আপোনালোকে, চাই থাকক। ইফালৰ পৰা ঘূৰি আহিলোঁ, ইফালে যাম, একদম ওপৰত যাম। আপোনালোক দেখি আছোঁ। চেলফি म्यूजिक। হাই দোস্ত, শ্ৰীসূৰ্য পাহাৰৰ নাজাৰা চাওক না, নাজাৰা। হাই দোস্ত, ফুৰি আহিলোঁ। এতিয়া যাওঁ ভাত আঞ্জা। হাই দোস্ত, এতিয়া ভাত খাই আছোঁ। এই কথাকে দেখি দিছোঁ। এতিয়া ভাত খাব লাগে, বেছি খাব লাগে। এতিয়া মই খাব লাগে, গোটেই খাব বহিছে। এতিয়া খোৱা লোৱা হ'ল, এইবাৰ তামোল খাই মই যাব লাগে। ঘৰত যাব ওলাইছোঁ।
বাই হাই দোস্ত ঘৰ আহি পালোঁ এতিয়া এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ